নমস্কাৰ বন্ধু বান্ধৱীসকল, দুটাকৈ বছৰ বিৰতিৰ পাছত এইবাৰ ৰঙালী বিহু পাতিবলৈ পাই মনতে বৰ আনন্দ লভিছোঁ। সেয়ে বিহুৰ প্ৰস্তুতি আমি এনেদৰেই চলাইছোঁ। এই ভিডিঅ'টো কিছু পলম হ'ল আপোনালোকলৈ আগবঢ়োৱাত, কিন্তু প্ৰিয় বন্ধু বান্ধৱীসকল সকলোৱে চাব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি মোক যাতে উৎসাহিত কৰে, এই অনুৰোধ আপোনালোকলৈ। আহকচোন চাওঁ। এইটো হ'ল পিৰালি পালেং। পিৰালি পালেং কয়। এইটো হ'ল টেঙা মৰা, মধু ফুলেং। এয়া বেছি ল'ব নালাগে, মিলাই শাকটো মিলাই পেলাই লৈছোঁ। বেছি টেঙা হ'লেও খাবলৈ বেয়া লাগিব যে। এইটো টেঙা মৰা। এইটো বিলাহী আগ, তিনিবিধ হ'ল। উৰুকাৰ দিনাখন কাপোৰ কানি ধুলোঁ। কাপোৰ কানি ধুই লৈ তাৰপিছত আজি হ'ল গৰু বিহু। আজি গৰু বিহুৰ দিনাখন যিহেতু গৰু নাই, আমি মানুহে মাহ হালধি পিচি গা পা ধুলোঁ। গা পা ধুই এতিয়া 100 এবিধ শাক আমাক খোৱা পৰম্পৰা আগৰ আমাৰ পূৰ্বপুৰুষৰ মতে। এই 100 এবিধ শাক খালে আমাৰ শৰীৰৰ যিকোনো বেমাৰ আজাৰ নাইকিয়া হয় বুলি কয়। সেয়েহে মই আজি 100 এবিধ শাক বুটলিছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। আৰু বিহুত কি কৰিলোঁ সেয়া আপোনালোকে চাই যাব, কি হৈছে, কি বনাইছোঁ, কি খাইছোঁ। এতিয়া মই আপোনালোকক এটা বস্তু দেখুৱাম। এইটো হ'ল নয়নতৰা। এইটোৰো এবিধ দিছোঁ। 100 এবিধ নহ'লেও যিমান পাৰিছোঁ বুটলিছোঁ আৰু। এইটো খালে আমাৰ বহুতকেইটা বেমাৰ আজাৰ দূৰ হয়। ডায়েবেটিছৰ কাৰণেও ভাল, ইয়াৰ ফুলটোও ভাল। গতিকে ইয়াৰ আৰু এপাত দি দিছোঁ, খাব পাৰে, একো নহয়, এইটো ভাল। এইটো হ'ল জেতুকা পাত, জেতুকা পাতো দি দিম, একো নহয়। আজি যি খায় চব অৰ্মিত হয়। আজি আপুনি বিহ ঢেকীয়া এটাও দিয়ে, সেইটো খালে মানে শৰীৰৰ কাৰণে ভাল, অৰ্মিত হৈ যায়। এতিয়া আমি আমৰ পাত দিম এখিলা। এয়া আমৰ পাত এখিলা দি দিছোঁ। যিটো কুমলীয়া আগ, এই কুমলীয়াটো দিব, কুমলীয়া আগ। এইটো হ'ল মধুৰি পাত এখিলা দি দিছোঁ। মধুৰি পাতটো এনেও ভালেই আমাৰ। এইটো ৰঙালাও পাত দিছোঁ। এইটো ৰঙালাও পাত আৰু এনেকৈ এইটো ভেদাইলতা পাত আৰু দিম। ভেদাইলতা পাত কুমলীয়া খাই। ভেদাইলতা পাত কোনটো কিমান পৰিমাণে দিছোঁ সেইটো দিলে হ'ল। মিলাই পেলাই নেমু টেঙা পাত দিব লাগিব। নেমু টেঙা এইফালে আছে। এইটো বিশল্যকৰণী, যি হনুমানে পাহাৰ দাঙি আনিছিলে লক্ষ্মণৰ কাৰণে জীয়াবলৈ। এই বিশল্যকৰণী খাব লাগে। এইটো হ'ল শুকলতি গছ। শুকলতি খাব লাগে। শুকলতি খালে আমাৰ নাড়ীবিলাক ভাল হৈ থাকে। বিশেষকৈ মাইকী মানুহৰ কাৰণে শুকলতিটো বহুত ভাল। শুকলতি। তাৰপিছত এই বেঙেনা পাত এটা দিছোঁ, কুমলীয়া চাই। এইটো বেঙেনা পাত। তাৰপিছত তুলসীটো জানেই আমাৰ কিমান উপকাৰী। তুলসী দিছোঁ। তুলসী আৰু এটা পাত দি দিছোঁ, তুলসী পাত। তাৰপিছতে আৰু কি, এইটো ঔষধি গুণ। এইটো প্ৰেছাৰৰ কাৰণে বহুত উপকাৰী এটা মেডিচিন। প্ৰেছাৰৰ কাৰণে বহুত উপকাৰী আৰু এনেও খাব লাগে। এইটো হৈছে নেফাফু।
শাকটো খাব লাগে। এইফালে এইটো হৈছে বিহ ঢেকীয়া। বিহ ঢেকীয়া কোঁহ, এইটো বিহ ঢেকীয়া কয়। বিহ ঢেকীয়া কোঁহ এটা দি দিছোঁ। এইটো খাব লাগে, খাব পাৰে, একো নহয়। মুঠতে 100 এবিধ আমি শাক বিচাৰি খাব লাগে আজিৰ দিনটোত। গতিকে সেই চেষ্টা কৰিছোঁ। 100 এবিধ হৈছেগৈ নে নাই আকৌ গন্তি কৰিম, নহ'লেও নাই, অকণ বিজুৰীয়াকৈ হ'লেও আমি 100 এবিধ নহ'লেও এনেই বিজুৰীয়াকৈ খাব লাগে। এই শাকবিধ খালে আমাৰ ভাল দেহৰ কাৰণে। তৈয়াৰ কৰিছোঁ। এয়া কেইডালমান মই জেতুকাৰ ঠাল ছিঙি ল'লোঁ। এতিয়া মই ইয়াৰ পৰা পাতকেইটা এৰুৱাই আটাত পিচিমগৈ জেতুকা। আহক।